নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ বাবে লতা বেলৰ স্কোৱাছ আৰু চৰ্বতৰ ৰেচিপি। আহক ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। তাৰ আগতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াতে মোৰ লগত 5টা লতা বেল আছে। লতা বেলটো আপোনালোকে এনেকৈ কাটি ল'ব। লতা বেলটো বাকলিটো বাহিৰৰ ফালে পিছল আৰু অলপ টান থাকে, সেইকাৰণে অলপ সাৱধানেৰে কাটিব। এতিয়া চামুচ এখনৰ সহায়ত ইয়াৰ ভিতৰৰ গুটিখিনি আৰু ৰসখিনি আমি উলিয়াই ল'ম। গৰমৰ দিনত আমি আমাৰ বডিটোক হাইড্ৰেট কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয়। সেইকাৰণে আপোনালোকে পানীৰ লগতে বেলেগ বেলেগ ধৰণৰ ফ্ৰুট জুচবিলাকো খাই থাকিব। লতা বেলৰ বহু উপকাৰী গুণ আছে, আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল। আপোনালোকে ইণ্টাৰনেটত চাৰ্চ কৰি চাবলৈ পাৰে কি কি কাৰণে আমি লতা বেল খাবলৈ লাগে। ইয়াৰ ইংৰাজী নামটো হৈছে পেশ্যন ফ্ৰুট। এই ফলটো আমি ডাইৰেক্ট কাটি কিনেও খাবলৈ পাৰোঁ, কিন্তু চৰ্বত খাই বেছি ভাল লাগে। সেইকাৰণে মই আজি আপোনালোকৰ বাবে এটা ইজি চৰ্বতৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোকৰ ওচৰত যদি লতা বেল আছে, আপোনালোকে এই ৰেচিপিটো নিশ্চয় এবাৰ ট্ৰাই কৰি চাব। এয়া আমাৰ লতা বেলকেইটাৰ পৰা গুটিখিনি ওলোৱা হৈ গ'ল। এইখিনি এতিয়া আমি এবাৰ ভালকৈ মিক্স কৰি দিম। এনে কৰিলে মানে গুটিত লাগি থকা ৰসখিনি আমাৰ ভালকৈ ওলাই যাব। এয়া চাওক, ৰসখিনি ধুনীয়াকৈ ওলাই গ'ল। এতিয়া মই চচপেন এটাত লৈছোঁ 1 কাপ চেনি আৰু লগতে লৈছোঁ মই একেই 1 কাপ জোখৰ পানী। এইখিনি এতিয়া আমি বইল কৰিম আৰু বইল কৰি কিনে এটা চুগাৰ চিৰাপ বনাম। এয়া আমাৰ চেনি পানীখিনি উতলিছে। এতিয়া আমি ইয়াতে 2 চামুচ জোখৰ নেমুৰ ৰস দি দিম। আমাৰ চেনি পানীখিনি অকণমান আঠা আঠা হোৱালৈকে আমি উতলাম। ইয়াতে মোৰ চুগাৰ চিৰাপখিনি ৰেডি হৈ গ'ল। আপোনালোকে চামুচত লৈ কিনে অকণমান চুই চাবলৈ পাৰে। অলপ আঠা আঠা লাগিলেই গম পাব যে আপোনাৰ চুগাৰ চিৰাপখিনি ৰেডি হৈ গৈছে। এইখিনি সম্পূৰ্ণভাৱে ঠাণ্ডা হোৱাৰ পাছত আমি বেলৰ জুচখিনিৰ লগত মিক্স কৰি দিম। ঠাণ্ডা হোৱাৰ পাছত আমাৰ চেনি পানীখিনি আৰু অলপ নিজেই ডাঠ হৈ যায়। আপোনালোকেও এই চেনি পানীখিনি সম্পূৰ্ণভাৱে ঠাণ্ডা কৰিহে ইউজ কৰিব। গৰমে গৰমে ইউজ কৰিলে মানে আমাৰ এই বেলৰ জুচৰ টেষ্টটো অলপ বেলেগ কৰি দিয়ে। এইখিনি মই ভালকৈ মিক্স কৰি দিছোঁ। আপোনালোকে যদি বিচাৰে গুটিখিনি আঁতৰাই দিব পাৰে, চাকনিৰে চাকি দিলেই হৈ গ'ল। কিন্তু গুটিখিনিৰ লগতহে খাই কিনে বেছি ভাল লাগে, সেইকাৰণে মই গুটিখিনি থৈ দিছোঁ। এয়া আমাৰ লতা বেলৰ স্কোৱাছ ৰেডি হৈ গ'ল। এইখিনি আপোনালোকে ধুনীয়াকৈ এটা বটলত থৈ দিব পাৰে। ময়ো ইয়াতে বটল এটাত অলপ ভৰাই থৈছোঁ। মই মাত্ৰ 5টা বেলহে ইউজ কৰিছিলোঁ, সেইকাৰণে মোৰ স্কোৱাছ বেছি নহয়। কিন্তু আপোনালোকৰ ওচৰত যদি সৰহকৈ লতা বেল থাকে, আপোনালোকে সৰহকৈ বনাই থ'ব পাৰে। আৰু এইখিনি ফ্ৰিজত থৈ দিলে আপোনালোকৰ প্ৰায় 1 মাহৰ কাৰণে আপুনি ইউজ কৰিব পাৰিব। এনেকৈ স্কোৱাছ বনাই থ'লে ইজি হয়। যেতিয়া মন যায় তেতিয়া আপুনি পটককৈ চৰ্বত বনাই খাব পাৰে। বাতিটোত মোৰ স্কোৱাছ অলপ বাকী আছিল, তাৰে পৰা মই আপোনালোকক চৰ্বত বনাই দেখাই দিছোঁ। ইয়াতে মই অকণমান স্কোৱাছ দিছোঁ, অকণমান নিমখ দিছোঁ, কেইটুকুৰামান বৰফ দি দিছোঁ। এইখিনি অকণমান মিক্স কৰি দিছোঁ। এতিয়া দিছোঁ পানী। আকৌ এবাৰ গুলি দিছোঁ আৰু এয়া আমাৰ লতা বেলৰ চৰ্বত একদম ৰেডি। এইদৰে আপোনালোকে ঘৰতে লতা বেলৰ স্কোৱাছ বনাই থ'ব পাৰে আৰু যেতিয়া মন যায় তেতিয়া চৰ্বত বনাই খাব পাৰে। আপোনালোকক যদি আজি এই ভিডিঅ'টো চাই ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।